হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? আশা কৰোঁ ভালে আছে। মই নতুন এটা ব্লগ লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজি যিহেতু বহুতখিনি ঠাণ্ডা পৰিছে, বৰষুণো দিছে, সেইকাৰণে ভাবিলোঁ কি কৰোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' এটাকে আগবঢ়াওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক, কমেণ্ট কৰিব। যিবিলাকে লাইক, কমেণ্ট কৰা নাই, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজি যিহেতু ঠাণ্ডা পৰিছে ন, সেইকাৰণে মোৰ খুব কিবা এটা খাওঁ খাওঁ লাগিছে। খাবলৈ একো নাই কাৰণে এয়া বুটখিনি ভাজিম, এতিয়া বুটখিনি ভাজি বেটিয়ে মই চাহ খাম। মানুহজনে যিহেতু নাইয়ে, সেইকাৰণে বেটিয়ে মই খাবলৈ লাগিব। আপোনালোকে খাব নেকি? খাই যদি আহিব পাৰে। এইপিনে বুট ভাজি আছো। এয়া দেখিছে নহয় আপোনালোকে, বুট ভাজি আছো। এনেকৈ ঠাণ্ডা বতৰত বুট ভাজি খাই বেছি ভাল লাগে। আপোনালোকৰ বাৰু ভাল লাগে নে? মই আকৌ বুট ভজা লগত গাখীৰ চাহ খাই বেয়া পাওঁ দেই, সেইকাৰণে লাল চাহ বনাম। মই লাল চাহৰ লগত বুট ভজা খাম। আপোনালোকে বাৰু বুট ভজা এনেকৈ লাল চাহৰ লগত খাই ভাল লাগে নে? মোৰ কিন্তু খুবেই ভাল লাগে। এয়া দেখিছে নহয়, চাহ হৈ গ'ল, চাহ বাকিলো। চাহ বাকি লৈ পিনে বেটিয়ে আকৌ যিহেতু পাছত খাম বুলি ক'লে, সেইকাৰণে মই এতিয়া অকলেই খাব লাগিব। মানুহজন যিহেতু নাইয়েই, মই এতিয়া দেখিছে নহয়, চাহ বাকি লৈ বহি ল'ম ধুনীয়াকৈ। এয়া দেখিছে বহি ল'লো। বেটিক মাতিছো যিহেতু বেটিয়ে নাখাওঁ বুলি কৈছে, সেইকাৰণে মই এনেকৈ খাই আছো অকলে অকলে খাই কিন্তু বেয়া লাগে, কিন্তু নেখায়ো উপায় নাই, এতিয়া খাবলগীয়া হৈছে, সেইকাৰণে অকলে খাই আছো দেই। বৰষুণৰ বতৰত এনেকৈ চাহ খাই খুবেই ভাল লাগিছে দেই। আপোনালোকৰ বাৰু এনেকৈ চাহ খাই ভাল লাগে নে? মোৰ কিন্তু বৰষুণৰ বতৰত এনেকৈ চাহ খাই ভাল লাগে। মানুহজন যিহেতু নাইয়েই, বেটিকো মাতিলো নাই, সেইকাৰণে অকলে বহি খাই আছো। কিন্তু অকলে খাই বেয়াও লগা নাই, পিছে বেয়াও লাগিছে। লগ এজনী হোৱা হেতেন বেছি ভাল লাগিলেহেঁতেনি। সেইকাৰণে কি কৰিম, উপায়তো নাই। তেনেকৈ বহি চাহ খাই আছো দেই। আপোনালোকৰ লগতে শ্বেয়াৰ কৰি আছো। আপোনালোকে চাই থাকিব দেই। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব। মোৰ চাহ খাই হ'বই হ'ল যিহেতু, মই বাহিৰলৈ বুলি গ'লো। বাহিৰলৈ যাওঁতে দেখিছো বৰষুণ যাক কেনেকৈ দি আছে চাওকচোন। এনেকৈ দিলে মানে দিনটোৰ কাৰণে বৰষুণ নেৰে বুলি কয়। দেখিছে নহয়, এনেকৈ কিনকিনীয়াকৈ দি আছে। মই বৰষুণ যাক অলপ আপোনালোকক দেখাই লৈ, মোৰ ঠাণ্ডা যিহেতু পৰিছে, সেইকাৰণে মই অলপ শুওঁ বুলি আহিলো। এয়া দেখিছে নহয়, শুই আছো। আপোনালোকে বাৰু এনেকৈ বৰষুণ দিলে শুই ভাল পায় নে? মই কিন্তু খুবেই ভাল পাওঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।